নমস্কাৰ বন্ধুসকল, বাসুটিলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি বিষয়টো হৈছে পঢ়াক লৈ পেলাই আমি পঢ়োঁতে কিছুমান ভুল কৰোঁ। সেই ভুলবিলাক কি ধৰণৰ ভুল মই আপোনালোকক ক'ব বিচাৰিছোঁ। সেইটো যিটো ভুলৰ কাৰণে আপোনাৰ পঢ়া বহুখিনি বাধা আহি পৰে। মানে আপুনি ভাল পঢ়িলেও ভালদৰে মনত নাথাকে বা পৰীক্ষাৰ সময়ত ভাল ৰিজাল্ট কৰিব নোৱাৰে। তো তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হয়। গতিকে বন্ধুসকল, আহক দেৰি নকৰি আৰম্ভ কৰিব। তো বন্ধুসকল, আজি বিশেষকৈ ভিডিঅ'টো বনোৱা হৈছে সেইসকলৰ কাৰণে যিসকলৰ যথেষ্ট ৰুম নাই বা যিসকলে ভাড়াঘৰত থাকে, তেওঁলোকৰ কাৰণে আছুতীয়াকৈ ল'ৰা ছোৱালীক পঢ়াবলৈ বা নিজে পঢ়িবলৈ এক্সট্ৰাকৈ মানে এটা আপোনাৰ পঢ়িবৰ বাবে পঢ়া কোঠালি নাই। তেওঁলোকে কিছুমানে কি কৰে, বহুতকে দেখা পোৱা গৈছে ডাইনিং টেবুলতে পঢ়ে। ডাইনিং টেবুলতো পঢ়িব নালাগে, কিন্তু উপায় নাথাকিলে ডাইনিং টেবুলত পঢ়িব পাৰে, কিন্তু পঢ়োঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। তো আমি ডাইনিং টেবুলখন যিহেতু আমি ভাত খোৱাৰ বাবে আমি ব্যৱহাৰ কৰোঁ, গতিকে তেওঁলোকে কি কৰিব লাগে, পঢ়াৰ আগতে খুব ভালকৈ তিতা কাপোৰ এখনে খুব ভালকৈ মচি পেলাই তাৰপিছত আকৌ শুকান কাপোৰ এখনে ধুনীয়াকৈ মচিব লাগে, যাতে আমাৰ খোৱা খাদ্য কিবা তাত থাকি যাব নালাগে। তো ধুনীয়াকৈ জেগাডোখৰ চাফ চিকুণ কৰিহে কিতাপ পঢ়িব লাগে। আৰু কিতাপ পঢ়ি লৈ পেলাই কিতাপখিনি কিন্তু তাত থ'ব নালাগে। নিৰ্দিষ্টকৈ সৰুকৈ টেবুল এখনত হ'লেও কিতাপখিনি নি পেলাই তাতে থ'ব লাগে। কিতাপ থোৱা স্থানটো আপোনাৰ নৰ্থ ইষ্ট কৰ্ণাৰ হয়, নৰ্থ ইষ্ট কৰ্ণাৰ থৈ দিব পাৰে বা পূব দিশত থ'ব পাৰে কিতাপবিলাক। যদি আপোনাৰ এক্সাম চলি আছে, অতি সোনকালে যদি এক্সামটো শেষ হৈ পেলাই আপুনি পৰীক্ষাত পাছ কৰিব লাগে, ভাল নম্বৰ পাব লাগে, তেনে ক্ষেত্ৰত আপুনি কিতাপখন নৰ্থ ৱেষ্ট কৰ্ণাৰত ৰাখিব পাৰে, বায়ু কৰ্ণাৰত ৰাখিব পাৰে। আৰু ঠিক তেনেকৈ পৰীক্ষা শেষ হোৱাৰ পিছত আকৌ আপুনি কিতাপখিনি আনি পেলাই পূব বা নৰ্থ ইষ্ট কৰ্ণাৰত মানে এইখন কোণত থৈ দিব। আৰু কিছুমানে বিচনাত পঢ়ে বন্ধুসকল, শুই পঢ়ে। শুই পঢ়াটো খুব এটা বেয়া, সেইটো আলস্য এটা, মানে আপোনাৰ টোপনি আহিব, আপুনি ভালদৰে কিতাপত মন নবহিব। শুই পেলাই কিতাপ কেতিয়াও পঢ়িব নালাগে। আমি কিতাপ পঢ়োঁতে সদায় আমাৰ বডিটো পূৰা ষ্ট্ৰেট হ'ব লাগে। সেই গতিকে আপোনালোকে পঢ়া টেবুলতো যদি পঢ়ে, টেবুলৰ মানে চকীখন পূৰা ষ্ট্ৰেট টাইপৰ হ'ব লাগে, বেছি আপোনাৰ আৰামদায়ক চকী হ'ব নালাগে। মানে কুচন থাকিলেও মানে চকীখন মুভমেণ্ট কৰা হ'ব নালাগে। বিশেষকৈ চকা লগা চকীত বহিব নালাগে, মুভমেণ্ট হ'ব নালাগে বডিটো। আৰু আপোনাৰ পঢ়া টেবুলখনৰ চকীখন আপোনাৰ কমপ্লিট কাঠৰ হ'ব লাগে বন্ধুসকল, লোহাৰ হোৱাটো ইমান ভাল নহয়। আৰু আপুনি বিচনাত যদি পঢ়ে, উপায় নাইকিয়া বোলে আপোনাৰ উপায় নাই, অন্য কোনো টেবুল নাই পঢ়িবলৈ, তেতিয়া পঢ়িব পাৰে। কিন্তু বিচনাখনত পঢ়োঁতে আপুনি পিছফালে আঙুজি ল'ব পাৰে, ধুনীয়াকৈ একদম বহি পেলাই বিচনাৰ মূৰত একেবাৰে আঙুজি পেলাই বহি ধুনীয়াকৈ পঢ়িব পাৰে, কিন্তু শুই পেলাই নপঢ়িব। নিয়মমতে বিচনাত পঢ়াটো বেয়া, উপায় নাথাকিলে পঢ়িব পাৰে, কিন্তু কমপ্লিট ষ্ট্ৰেট মানুহটো ধুনীয়াকৈ বহি পেলাইহে কিতাপখন মানে পঢ়িব আপুনি। মই যোৱা ভিডিঅ'ত মই বনোৱা আছে ডাইনিং টেবুলৰ গোটেই ডাইৰেকশ্যন কেনেকুৱা ধৰণৰ কি ধৰণৰ হোৱা আছে, আপুনি প্ৰিভিয়াছ ভিডিঅ'টো চাব পাৰে। গতিকে মই এই ভিডিঅ'টো বেছিকৈ নকওঁ, কিন্তু ডাইনিং ৰুমৰ আপোনাৰ কালাৰটোৰ কথা কৈ দিওঁ বন্ধুসকল। কালাৰটো আপুনি কেনেকুৱা হোৱা উচিত। তো বহুতকে দেখা পোৱা গৈছে বহুত ডাৰ্ক কালাৰ কৰে, ইমান ডাৰ্ক কালাৰ কৰিব নালাগে। মই পঢ়া কোঠালিৰ কাৰণে মই কৈছোঁ যে নৰ্থ ইষ্ট ৰুমটো ভাল, নহ'লে উত্তৰ নহ'লে পূব ল'ব পাৰে। তো আপোনালোকে যদি নৰ্থ ইষ্টত যদি আপুনি পঢ়া কোঠালিটো বনাইছে, তেতিয়াহ'লে আপুনি স্কাই ব্লু কৰিব পাৰে, একদম লাইট কালাৰ, মানে লাইটত একদম ব্লু কালাৰ কৰিব পাৰে। আৰু যদি কোনোবাই ব্লু কালাৰ বেয়া পায়, তেতিয়াহ'লে আপুনি হোৱাইট কৰিব পাৰে। কিন্তু তথাপিতো মই কওঁ, যদি নৰ্থ ইষ্টত বনাইছে, এটলিষ্ট নৰ্থ ইষ্ট ফালৰ ৱালখনত আপুনি স্কাই ব্লু কৰিব, বাকীখিনি হোৱাইট কৰিব পাৰে। আৰু আপুনি যদি উত্তৰত বনাইছে, তেতিয়াও আপুনি স্কাই ব্লু কৰিব পাৰে, হোৱাইট কালাৰ কৰিব পাৰে। আৰু যদি আপুনি পূবত বনাইছে, পূবত আপুনি একদম লাইট কালাৰত আপুনি গ্ৰীণ কালাৰটো কৰিব পাৰে, নহ'লে গ্ৰীণ কালাৰ বেয়া পালে আপুনি হোৱাইট কালাৰ কৰিব পাৰে। তো এইকেইটা হ'ল পঢ়া কোঠালিৰ বাবে কালাৰ। চবতকৈ একদম শান্তি বুলি ক'বলৈ গ'লে একদম কাম, মানে যিটো একদম মনটো কাম কৰি মানে শান্তি কৰি ৰাখে, কাম কৰি ৰাখে, সেই কালাৰটো হৈছে বন্ধুসকল হোৱাইট। আপুনি হোৱাইটেই কৰিব পাৰে। আৰু কেইটামান ভুল কৰা দেখা পাইছোঁ, বহুতকে কি কৰে, কিতাপখন পঢ়ি পেলাই নজপোৱাকৈ তেওঁ উঠি গুচি যায়। আপুনি কিতাপ পঢ়ি শেষ হৈছে, আপুনি লগালগ ধুনীয়াকৈ কিতাপখিনি জাপি একদম ধুনীয়াকৈ চিজিল কৰিহে আপুনি শুবলৈ যাব। বহুতকে দেখিছোঁ তাৰিকে কি কৰে, তেওঁলোকে মানে কিতাপ চিতাপলৈকে মেলি পেলাই শুই যায়। সেইটো হ'ব নালাগে। আৰু কলম থোৱা এটা নিৰ্দিষ্ট স্থান হ'ব লাগে, ধুনীয়াকৈ এটা মানে সৰু মানে প্লাষ্টিকৰ টেমা বা বাঁহৰ বা এটা কাটি হ'লেও ধুনীয়াকৈ কলমবিলাক তাতে থ'ব লাগে। গোটেই বিশৃংখলভাৱে কলম চলমবোৰ ৰাখিব নালাগে, ধুনীয়াকৈ আপুনি চিজিলকৈ ৰাখিব। যিমান ধুনীয়াকৈ চিজিলকৈ আপুনি ৰাখি পেলাই কিতাপ পঢ়িব, কিতাপত সিমান মন বহিব আৰু আপোনাৰ এই পঢ়াখিনি খুব ধুনীয়াকৈ আপোনাৰ মনত থাকিব। আৰু বহুতকে দেখা পোৱা গৈছে, তেওঁলোকে মানে লিখোঁতে বা কিতাপ পঢ়োঁতে অজানিতেভাৱে হ'লেও মানে সাঁফৰটো কামুৰি পেলাই লিখি থাকে বা পঢ়ি থাকে। সেইটো খুব বেয়া অভ্যাস, সেইটো এটা একচুৱেলি মুদ্ৰা দোষ হয়। একচুৱেলি সাঁফৰটো কামুৰিব নালাগে, কামুৰি দিলে কি হয়, মানে বস্তুটো কলমটো জোঠা নিচিনা হৈ যায়। তো যিহেতু আমাৰ পঢ়াটো আমাৰ সৰস্বতী মাৰ লগত ৰিলেটেড হয়, গতিকে আপুনি সেইটো কৰিব নালাগে। আপোনাৰ পঢ়া কোঠালিটোত বিশেষকৈ বিচনা নৰখা ভাল। যদি আপোনাৰ আছুতীয়াকৈ ৰুমটো আছে পঢ়া কোঠালিত, বিচনা নাৰাখিব। কেৱল তাত অকল আপুনি চকী এখন ৰাখিব আৰু বা দুখন ৰাখিব পাৰে, আৰু বা টেবুল এখনো ৰাখিব।
যদি আপোনাৰ কোনোবা টিউশ্যন ল'বলৈ আহে টিউশ্যন মাষ্টাৰে তেতিয়াহ'লে আপোনাৰ চকী 2খন ৰাখিব পাৰে, কিন্তু বিচনা পৰাপক্ষত নাৰাখিব। আৰু তাতে পঢ়া কোঠালিত কোনো ফটো নলগাব বন্ধুসকল। যদি আপুনি তাত লগাব বিচাৰে, কিছুমান মহৎ ব্যক্তিসকলৰ মানে আপোনাৰ মহৎ কথাবিলাক ধুনীয়াকৈ কম্পিউটাৰ টাইপ কৰি পেলাই সেইবিলাক আপুনি লগাব পাৰে। বোলে আপোনাৰ যেনেকৈ উদাহৰণস্বৰূপে আমাৰ আব্দুল কালামৰ বহুতো তেখেতে কোৱা ধুনীয়া কথা আছে, সেইবিলাক কথা আপুনি লগাই থ'ব পাৰে। এটা মানে আপুনি এপ্ৰিচিয়েট পাবৰ কাৰণে সেইটো এটা খুব ভাল মানে। কিন্তু কোনো ধৰণৰ আপুনি চিনেৰী বা কোনো ধৰণৰ মানে অভিনেতা ফটো সেইবিলাক একো নলগাব। খালি আপুনি সৰুকৈ এখন আপুনি সৰস্বতী মা ফটো নৰ্থ ইষ্ট কৰ্ণাৰত ৰাখি দিব পাৰে আপুনি কোঠালিটো। আৰু সৰুকৈ তাতে মানে ফটোৰ লগতে ফিক্স থকাকৈ তেনেকুৱা ধৰণে মানে ধূপদানি এটা লগাব পাৰে, যাতে ধূপ এডাল জ্বলাব পাৰে। তাতে কিন্তু বন্তি চন্তি জ্বলোৱাৰ ব্যৱস্থা কৰিব নালাগে। বন্তি যিহেতু আমি আমাৰ পূজা ঘৰটো জ্বলাওঁৱেই, তাতে ধূপডাল লগাব পাৰে। তো বন্ধুসকল আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম, ধন্যবাদ।